আজি আমাৰ ফাৰ্ষ্ট ক্লাছ হয় সো লেটস ষ্টাৰ্ট উইথ দ্য ইন্ট্ৰোডাকচন ফাৰ্ষ্ট ছোৱালী কেইজনীৰ পৰা আৰম্ভ কৰো সো তুমি কাইলে নামটো কোৱা মই পাহি মই নগাঁও আৰ্টছ কলেজৰ ষ্টুডেণ্ট থেংক ইউ ছাৰ ঠিক আছে বহা তুমি কোৱা তোমাৰ নামটো মোৰ নাম মাহিৰা হয় মই নগাঁও আৰ্টছ কলেজৰ ষ্টুডেণ্ট থেংক ইউ নেক্সট হেল্ল' ছাৰ মই পল্লৱী মই কলংপাৰ বিদ্যাপীঠৰ পৰা হেল্ল' ছাৰ মোৰ নাম ৰবানী শ্যাম আৰু মই কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজৰ ষ্টুডেণ্ট হয় মোৰ নাম আতিক ফ্ৰম কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ মোৰ নাম ৰিংকু মই কলংপাৰ বিদ্যা মন্দিৰৰ হয় মোৰ নাম ইকবাল মই কলংকপিলি জুনিয়ৰ কলেজ মোৰ নাম কেপি আৰু মই কলংপা জুনিয়ৰ কলেজ আৰু এনেকৈ সকলোৱে নিজৰ নিজৰ ইন্ট্ৰডাকশ্যন দিলে সো এই গোটেইখিনি তোমালোকে নোট কৰি লোৱা ইভিনিং লগ পাম ব'লা ব'লা ঐ এজনী নেকি চাচোন পাগল নেকি এজনী বয়ফ্ৰেণ্ড আছে চা কি কবে আহিছে আইডিয়া এটা আছে বে কি আইডিয়া বে ঐ আগলে আগলে জানা স্কুটি দি নহয় তো ট্ৰাকে দি আহিব লাগে পেটলা চালা আমাৰ টিউশ্যন ছাৰজন মোৰ লগত বহুত ফ্ৰী আছিলে সেইবুলি মই ছাৰৰ লগত প্লেনিং এটা কৰিলো গুড ইভিনিং ছাৰ গুড ইভিনিং আজি ইমান সোনকালে ঘৰৰ পৰা খেলিলে নেকি তোক কিবা নাই ছাৰ এনেই ঠিক আছে দে ছাৰ এইটো আপোনাৰ কাৰণে অ থেংক ইউ ৱেলকাম ছাৰ কনে নাই ছাৰ ছাৰ আচলতে কথা এটা আছিলে ক আমাৰ ক বিন্দাছ ক আমাৰ ক্লাছৰ মাহী যে হা তাইক ভাল লাগে কিবা এটা ছাৰ প্লিজ কিবা এটা কৰক না এতিয়া মই মানে তোক ছোৱালী পটোৱা টিপছ দিব লাগিব হয়নে আৰে ছাৰ তেনেকুৱা নহয় জাষ্ট আপুনি মানে কিবা এটা ক'ব লাগে যে তাই মোৰ ওপৰত বেছি ইম্পৰ্টেঞ্চ দিয়ে হা আৰু এনেকে ছাৰক মই গোটেইখিনি প্লেনিং বুজাই দিলো মে আই কাম ইন ছাৰ কাম ইন ঠিক আছে তই যাব পিছত কথা পাতি আছো ছাৰ প্লিজ প্লিজ হ'ব দে চ' গাইজ আজি আমি ইয়াতে সামৰিছো ঠিক আছে বিফৰ ডেট খবৰ এটা দিওঁ তোমালোকক চ' আমাক আজি ছয়মে পাৰ্টি এটা দিব পাৰ্টি আৰু ইয়াত কিবা আছে নেকি আজি তোৰ কি গম নোপোৱা নেকি তোমালোকে চ' একচুৱেলি লাষ্ট উইকত সি আৰু তাৰ টিমে ড্ৰামা কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিলে এণ্ড দে ৱন দ্য ফাৰ্ষ্ট প্ৰাইজ এণ্ড ইনফেক্ট সি বেষ্ট এক্টৰ এৱাৰ্ডটো পালে চ' আজি পাৰ্টি এটা হৈ যায় ভাই কংগ্ৰেচুলেশ্যন এ ভাই, ভাই congrats. পাৰ্টি মজা কংগ্ৰেচুলেশ্যন থেংক ইউ ভাই পাৰ্টি এটা দিবি Thank মন you. আছে অ' শুনাচোন হা কংগ্ৰেচুলেশ্যন থেংক ইউ চৰি চব গ'লেই চাগে আমিও যাম ব'লা ব'লা ঐ ছয়াম কি হ'ল জলদি আনা তহঁত গৈ থাক আমি আহি আছো আজি তই আমাৰ লগত নাহি যে তাইৰ লগত আহিলি যে কাম নাই বুজিছ কিবা কিবি বকি থাকে তুমি আজি সিহঁতৰ লগত নগ'লা যে কিয় তোমাৰ লগত গৈছো কাৰণে বেয়া পাইছা নেকি নাই কিন্তু সিহঁতি জোকাই থাকে যে আৰে ইহঁতে কিবা কিবি গৈ থাকে সেইটো চাইডত যাবা ন অঁ মাহী হা বাই 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 চ' আজি ইয়াতে এৰিছো কাইলৈ লগ পাই আছো ঐ শুন না কাইলৈ চানডে কাৰো টিউচনো নাই স্কুলো নাই ব'ল না অলপ ফুৰিব যাওঁ অ বে যাব পাৰিচোন হা অ ইনষ্টাগ্ৰামত ফটোশ্বুট হৈ যাব অঁ আৰু আমি ৰিলছো বনাব পাৰি অঁ বে মাহী তোমাৰতো একো প্ৰব্লেম নহয় আমাৰ লগত যদি যোৱা চবৰ যদি একো প্ৰব্লেম নাই মোৰো প্ৰব্লেম নাই টাইমটো আছে আজিকালি তই ইমান কেয়াৰ লোৱা হলি যে কথাটো কি ঐ ইয়াতে ফটো উঠিলে মজা হ'ব বে মজা হ'ব ও ভাই ফটো উঠাই দে আবে তোৰো যে কাম নাই ইয়াত হেই
আৰে ফটো নুঠিলে কৰিব আহিছে নেকি হেই নুতুলো মই তই যা ঐ তই উঠাই দে না দে অ শুনা না মোক কোনোবাই ফটো এটা উঠাই দিয়া না মই উঠাই দিওঁ নেকি ঐ ফটো মাৰ না হেই ৰ বাল তই ভালকে মাৰ আচ্ছা শুনা না মোক ফটোখিনি দি দিবা হা অ'কে বাট কেনেকৈ দিম হোৱাটছএপ নাম্বাৰ অ লৈ লোৱা থেংক ইউ ছ' মাছ ৱেলকাম আৰু ফটোজবোৰ কেনেকুৱা লাগিছে ভাল লাগিছে আচ্ছা শুনা না তুমি এক্টিং কৰি ভাল পোৱা ন আৰু তুমি এক্টিঙত বেষ্ট এৱাৰ্ডো পাইছা মই এক্টিঙৰ একোৱে নাজানো ক'ত কি কেনেকে কৰে তুমিও শিকিব পাৰিবা চেণ্টাৰ এটা আছে এতিয়া পাৰি জানো আৰু চেণ্টাৰটো ক'ত আছে এনেকৈ মেছেজত কোৱাটো পচিবল নহ'ব ফোন কৰিব পাৰিনে আচ্ছা ঠিক আছে কৰা অ'কে ৰবা কৰি আছোঁ হাই হেল্ল' এনেকৈ আমি বহুত টাইম কথা পাতিলোঁ প্ৰতিটো পুৱাৰ আৰম্ভণি হৈছিলে তাইৰ মেছেজেৰে গুড মৰ্ণিং উঠিলে নে নাই হা উঠিছোঁ পঢ়িবলৈ বহিছোঁ অ'কে ঠিক আছে তুমিও পঢ়া ময়ো পঢ়ো এতিয়া বাই বাই হা দিনটো আমাৰ কলেজতে পাৰ হয় আৰু আমাৰ দুয়োজনৰ কলেজ বেলেগ বেলেগ আছিল সেইবাবে আমি অকল টিউশ্যনৰ সময়খিনিতে লগ পাওঁ সদায় টিউশ্যন যোৱাৰ আগতে তাই মোক এবাৰ কল কৰে কেতিয়াবা মই কৰোঁ কেতিয়াবা তাই ঐ সোনকালে ব'লা দেৰি হৈছে ব'লা ব'লা মই ওলাইছো ৰবা ৰবা মই ওলাইছোৱে জাষ্ট 5 মিনিট ৰবা মই আহি আছোঁ ৰবা ৰবা হেল্ল' 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 কোৱা ফেনৰ তলতে বহি আছিলোঁ দিয়া দিয়া ঠিক আছে মই ফ্ৰেছ হওঁ ৰাতিকে কল কৰিম হা বাই বাই অ'কে বাই আচ্ছা পাহি তুমি কি খাবা ষ্ট্ৰবেৰী মাহি তুমি কি খাবা মৌচম্বী জুচ মাহী কি ক'লা এইটো কি ক'লো ইমান সৰু ছোৱালীক মাহী বুলি মাতছা আৰে ভাইটি তাইৰ নামে মাহি হয় তাইৰ নাম মাহী এৰি আন্টি ৰাখা পেহী ৰাখা খুৰী ৰাখা পাৰিলে আইতা বুলি মাতা আইতা লোৱা খোৱা এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আমাৰ দিনবোৰ পাৰ হৈ গৈ আছিলে আৰু আমি লাহে লাহে বহুত ভাল ফ্ৰেণ্ড হৈ গ'লোঁ লাইক বেষ্ট ফ্ৰেণ্ড থেংক ইউ ফৰ এভৰিথিং মানে এনে এনে মানুহ থেংক ইউ হৈ থাকে নেকি হা পাগল নেকি বাদ দিয়া না কিহৰে সিহৰণ তুমি বুকুতে কেতিয়াও পাহৰিব নোৱাৰাকে জুখি চাব খোজানে কি মোৰ মনকে ভাল পোৱাবোৰ আছে কিমান তোমাৰ বাবে
হেল্ল' হেল্ল' অঁ কোৱা ঐ কি কৰিছা এই বিচনাতে পৰি আছো এক্সাম কেনেকুৱা হ'ল এ বে কেনে গৰম দিছে বে তুমি কি কৰিছা মই ওলাই আছো এক্সাম কেনেকুৱা হ'ল নকলা যে এই এক্সাম মজা হৈছে বে এই তুমি ওলালাই নেকি অ মই ওলালোৱে তুমি নাহা নেকি আহিছো ৰবা আচ্ছা আচ্ছা জল্দি জল্দি আহা ঠিক আছে অ'কে আৰু শুনা না অ, কোৱা। একদম ইম্পৰ্টেণ্ট কথা এটা আছে তুমি টিউচন আহা মই তোমাক কৈ আছো হা অ'কে অ' ৰে কেনে গৰম বে মানে কথাটো হ'ল যে আমাৰ কলেজৰ ল'ৰা এটাই আজি মোক প্ৰপ'জ কৰিছে পিছত তুমি কি বুলি ক'লা মই এতিয়ালৈকে একো কোৱা নাই মোক ভাবিব সময় দিছে তাৰ কাৰণে মোৰ বহুত বেয়া লাগিছে তাৰ বোলে তাই ফাৰ্ষ্ট গাৰ্লফ্ৰেণ্ডে ধোকা দি এৰি থৈ গৈছে তাৰ পাছত বেলেগ ল'ৰাক ভাল পাই তাক এৰি গৈছে সি বহুত কষ্টত আছে জানা তুমি কি ক'ম বুলি ভাবিছা গুড ইভিনিং ছাৰ গুড ইভিনিং চব আহি পোৱাই নাই নি এতিয়ালৈকে টাইমটো হ'লেই প্ৰায় ছাৰ গৰম ন বাহিৰত আহি আছে আচ্ছা পিছে তুমি কি ক'ম বুলি ভাবিছা এতিয়ালৈকে একো ভবা নাই কিন্তু মোৰ বেয়া লাগি আছে কিয় তাই ফাৰ্ষ্ট লাভে তাক ইমান বেয়াকে ধোকা দিলে সি কিমান কি কৰিছিল তাইৰ কাৰণে বহুত চেক্ৰিফাইচ কৰিছিল জানা যিয়ে সঁচাকে ভাল পায় ন সি তাৰ ভালপোৱাজনৰ ভুল বা তাইৰ বদনাম কাকো কেতিয়াও নকয় আৰু যি ভাল তাই বা সি কেতিয়াও নিজক ভাল বুলি পৰিচয় নিদিয়ে মানে তুমি কি ক'ব বিচাৰিছা মানে মই কওঁ হা মইতো তাক পাৰ্চনেলি চিনি নাপাওঁ কি ভাল কি বেয়া মই ক'বলৈ নাযাওঁ কি ভাল কি বেয়া তুমি যিমানখিনি কথা কৈছা যে বেলেগৰ কথা বদনাম কৰাটোতো ভাল মানুহৰ কাম নহয় চ' আই থিংক ল'ৰাজন ভাল নহ'ব তোমাৰ কাৰণে আচ্ছা শুনা না হা বহীখন লাগিছিলে অ ৰবা দিছো এইখন লোৱা থেংক ইউ আৰু ঘৰ গৈ কল Okay. কৰিবা বাই 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 তাইক মই বহুত ভাল পাইছিলোঁ কিন্তু ক'ব পৰা নাছিলোঁ সেইবাবে তাইৰ পৰা অনা সেই বহীখনতে মোৰ মনৰ গোটেইখিনি কথা লিখি পেলালোঁ হাই মাহী গুড ইভিনিং গুড ইভিনিং এয়া তোমাৰ বহীখন লোৱা লিখিলা তোমাৰ কপি আজি ইমান গৰম দিছে ন বহুত Okay. বেছি পানী আছেনে পানী পানী নাই না অ' মাহী শুনা না কোৱা নামটো পাগল নেকি প্লিজ তোমাৰ নামটো কিনো খুশবু খুশবু তাই বহীখন চাইছে নে নাইবা তাইৰ মোৰ প্ৰতি ফিলিংছ আছে নে নাই সেইটো জানিবৰ কাৰণে মই প্লেনিং এটা কৰিলোঁ তাৰ চাগে চিঙৰা খাব হৈছে ৰ চিঙৰা তাকে দিম চাটনি নাই কাৰণে চাগে নাখায় দে এই বাদ দে মই খাই দিওঁ
ঐ ঐ শুনাচোন কথা এটা, কথা নোকোৱা যে? হা ঐ ঐ ঐ পাগল নেকি বে? সো গাইজ কাইলৈ লাষ্ট টিউশ্যন, যিহেতু এক্সাম আহি আছে কেইদিনমান থাকক, একেবাৰে পৰীক্ষা খতম হৈ লওক, তাৰপিছত ষ্টাৰ্ট কৰি আছো। সো তেতিয়ালৈকে এটা কাম কৰা, এইকেইদিন ঘৰতে প্ৰিপেয়াৰ কৰা এক্সামৰ কাৰণে। আই হোপ চবে পুৰা ভাল মাৰ্কছ পোৱা, নিজৰো ভাল লাগিব। কি কোৱা, পাৰিবা তোমালোকে? ঠিক আছে, ভালকে পঢ়া। আজি এৰিছো ইয়াতে। কি হ'ল ৰিংকু, আজিকালি ফাৰ্ষ্ট বেঞ্চত বহা হলি? নাই ছাৰ। ঠিক আছে, ফাৰ্ষ্ট বেঞ্চত বহিছ, ভাল লাগিছে। আৰু তোমালোক দুটা বিশেষকে বহুত কাজিয়া লাগা। এইবোৰে কৰি থাকিলে পৰীক্ষা কি দিবি? কাজিয়া কৰিবা নে পঢ়িবা? পঢ়িম। পঢ়িবা। পঢ়িম ছাৰ। মাহী, য়েছ ছাৰ। কি হ'ল, মন চন বেয়া হৈ আছে দেখোন? নাই ছাৰ। চব ঠিকে আছে তো? পঢ়িবা ভালকে, অলপ মন দিবা। য়েছ ছাৰ। আৰু আতিক, অঁ ছাৰ। পঢ়ি আছা নে? ছাৰ পঢ়ি আছা? হয় ছাৰ। ভাল ৰিজাল্ট লাগে তোমাৰ পৰা। আৰু চয়েম ফটো শ্বুট ইনষ্টাটো সদায় পায়ে থাকিবি। এতিয়া পঢ়াটো পঢ়ি ল, সেইবোৰতো থাকিবই সদায়। নাই ছাৰ, পঢ়ি আছো ভালকে। ভালকে পৰীক্ষা দিবি। আৰু যিহেতু আজি লাষ্ট ক্লাছ, যি ডাউটছ এনিথিং ইউ কেন জাষ্ট আস্ক। ছাৰ হা উঠা, কোৱা। আজি লাষ্ট ক্লাছ বুলি চবলে চিঙালৈ আহিছো। তই অকল আজিয়ে নিছ? মোৰ ক্লাছত অকল আজি? মই কি গম নাপাওঁ আজি বুলি অলপ ভাবিছ নেকি? হা, বেছিকে আজি মানে ছাৰ অলপ বেছিকে আনিছো। ঠিক আছে দে, চবকে ভগাই দে। নালাগে লোৱা, আজি চাটনিও আছে। নালাগে দিয়া, তুমি খোৱা। আৰু পিছত নাপাবা কিন্তু। ঠিক আছে, বাবাই। এক্সামৰ পাছত লগ পাই আছো, বাবাই। মাহী, কোৱা। ইমান দিনৰ পৰা তুমি একো ভালকে মাতা নাই, কিবা প্ৰব্লেম হৈছে? নাই হোৱা, কিন্তু কিয় বা আজি মনটো কিবা ভাল লাগি থকা নাই। কিবা ভাবি আছা? নাই ভাবা, যাওঁ ব'লা। মাহী শুনাচোন। হা, মাহী, মই তোমাক বহুত দিনৰ পৰা কম বুলি ভাবি আছিলো, কেতিয়াও খুলি কবই পৰা নাই। আৰু তুমিও নকলা কেতিয়াও যে তোমাৰ মনত কি আছে কি নাই। আৰু আৰু টিউশ্যনো শেষ হৈ যাব, আমি লগ পাওঁনে নাই সেইটোও ঠিক নাই। সেইবাবে আজি মই তোমাক মোৰ মনৰ কথা কবলৈ ওলাইছো। তুমি বা কি ভাবা নাজানো, কিন্তু মই তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ। মোৰ ওচৰত কিয় আহিছা? তুমি যোৱা না, পল্লৱীক প্ৰপ'জ কৰাগে ন। পল্লৱী চবেই মিলি প্লেনিং কৰিছিলো যে তোমাৰ মোৰ প্ৰতি ফিলিংছ আছে নে নাই সেইটো জানিবৰ কাৰণে। আৰু তুমি মানে তুমি আজিলৈকে বুজি নাপালা মোৰ ফিলিংছ? আৰু কেনেকে বুজাম তোমাক মই? মানে আই লাভ ইউ টু। মোৰ হৃদয়ৰ চুকতে আহি ৰবা তুমি নীৰৱে, চেঁচা চেঁচা তোমাৰ হিয়াতে খালি দিমে বুকু মৰমেৰে। হঠাতে হেৰালো তোমাতে মই আজি, ভাল পোৱাৰ আশা মোৰ